ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা এই পাঠটোৰ অনুশীলনীসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। অনুশীলনী তোমালোকৰ 1 নম্বৰ অনুশীলনীটো দিয়া আছে যে শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা। ক ভাৰতত 2 ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। এইটো হ'ব শুদ্ধ। এবাৰ সটো চাইছোঁ, জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰত প্ৰথম। এইটো হ'ব অশুদ্ধ। এবাৰ গটো চাইছোঁ, ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এইটো হ'ব শুদ্ধ। এবাৰ ঘৰটো চাইছোঁ, দক্ষিণ ভাৰতৰ কলা মাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। এইটো হ'ব অশুদ্ধ। এবাৰ ৰঙটো চাইছোঁ, মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এইটো হ'ব অশুদ্ধ। এইবাৰ তোমালোকৰ 2 নম্বৰ অনুশীলনীটো চাইছোঁ, শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা বুলি কৈছে। ইয়াৰ পৰা আমি শুদ্ধ উত্তৰটো বাছি উলিয়াই পেলাই লিখিব লাগিব। কটো চাইছোঁ, দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ, আৰৱ সাগৰ, লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰৱ সাগৰ। তোমালোকে এনেদৰে লিখিবা যে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। তো যিকেইটা কাটি দিছোঁ সেইকেইটা নিলিখিবা। এবাৰ সটো চাইছোঁ, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 380, 382, 324 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 382 জন। ইয়াত যিকেইটা কাটি দিছোঁ তোমালোকে নিলিখিবা। ইয়াত উত্তৰ দি লিখিবা যে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। এবাৰ গটো চাইছোঁ, ফল মূল উৎপাদনত পঞ্জাৱ, জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জম্মু কাশ্মীৰ। ইয়াৰ উত্তৰত লিখিবা যে ফল মূল উৎপাদনত জম্মু কাশ্মীৰৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। যিকেইটা কাটি দিছোঁ তোমালোকে নিলিখিবা সেইকেইটা। এবাৰ ঘৰটো চাইছোঁ, মৰুভূমি অঞ্চলত চিৰসেউজীয়া কাঁইটীয়া তৃণজাতীয় উদ্ভিদ পোৱা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাঁইটীয়া। ইয়াৰ উত্তৰ লিখিবা মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়। এবাৰ ৰঙটো চাইছোঁ, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উত্তৰ প্ৰদেশ। ইয়াৰ উত্তৰ লিখিবা যে ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। এবাৰ তোমালোকৰ 3 নম্বৰ অনুশীলনীটো চাইছোঁ, ক অংশৰ লগত খ অংশ মিলোৱা। তো মই ইয়াত যেনেদৰে মিলাই দিছোঁ তোমালোকেও মিলাই ল'ব পাৰিবা। প্ৰথমত দিয়া আছে মৌচুমীয় উদ্ভিদ। তো এইটো এই 4 নম্বৰটোৰ লগত মিলি যাব। বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হয়। দুইটো দিয়া আছে তৃণজাতীয় উদ্ভিদ। এইটো এই 3 নম্বৰটোৰ লগত মিলি যাব খ অংশৰ। বছৰি 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয়। 3 নম্বৰটো দিয়া আছে কাঁইটীয়া মৰুচ উদ্ভিদ। এইটো এই খ অংশৰ দুইটোৰ লগত মিলি যাব। বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। এবাৰ চাইটো চাইছোঁ, চিৰসেউজীয়া উদ্ভিদ। এইটো খ অংশৰ 1টোৰ লগত মিলি যাব। 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ অনুশীলনীটোলৈ। তোমালোকৰ 4 নম্বৰ অনুশীলনীটোত দিয়া আছে যে চমু উত্তৰ লিখা 40টামান শব্দৰ ভিতৰত। ইয়াৰ উত্তৰবোৰ আমি 40টামান শব্দৰ ভিতৰত লিখিব লাগে। বেছি দীঘলীয়া কৰিব নালাগে আৰু বৰ বেছি চুটি কৰিব নালাগে। কৰ প্ৰশ্নটো দিয়া আছিল যে জনসংখ্যা হ্ৰাস বৃদ্ধি কি কি কাৰণত হ'ব পাৰে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যাৰ হ্ৰাস বা বৃদ্ধি হয় কিছুমান প্ৰাকৃতিক কাৰণ, যেনে প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ৰোগ ব্যাধি, যুদ্ধ বিগ্ৰহ, মহামাৰী, স্থায়ীভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিব পাৰে। আনহাতে কোনো ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ
যদি জন্মৰ হাৰ বেছি হয় তেতিয়া জনসংখ্যা বাঢ়িবলৈ ধৰে। তোমালোকৰ শ প্ৰশ্নটোত দিয়া আছিল যে ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ভাৰত এখন বিশাল দেশ, দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ-প্ৰাকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ, সাগৰীয় বতাহ আদিৰ প্ৰভাৱে ভাৰতৰ জলবায়ু নিৰ্ধাৰণ কৰে। তোমালোকৰ গ প্ৰশ্নটো দিয়া আছিল ভাৰতৰ ক'ত ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰৰ অধিক আৰু উষ্ণতা 25 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী চেলছিয়াছ ভিতৰত থাকে তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। চিৰসেউজীয়া উদ্ভিদসমূহ ভাৰতৰ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰামৰ পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কিছু অংশত পোৱা যায়। তোমালোকৰ ঘ প্ৰশ্নটো দিয়া আছিল যে ভাৰতত কপাহ খেতি হোৱা ঠাইসমূহ কি কি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা ক'লা মাটি কপাহ খেতিৰ বাবে উপযোগী। ভাৰতৰ মধ্য প্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত ক'লা মাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অন্য পাঠবোৰৰ অনুশীলনীসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।